Unicorn, Eribonuaru, Yazino, Eribonuaru, Nicono, Eribonuaru, Yazino, Eribonuaru, Moramu, Eribonuaru, Tumaku, Eribonuaru, Nicono, Eribonuaru, Yazino, Eribonuaru. Ito masakan ka di sini, ito masakan ka di liaro. Ganto makan babe guys toy. Guys sisanya ika babe. Aming nikot ka ba? Hehehe, nah ini aduh guys mahal lagi sih. Jubit nangan. Masa lagi guys. Ay, saya, mana mencak, saya. Good morning, sir. Good morning. Kene aছা তোমালোক ভালে আছানে? বোলা তই আজি এখন মোক ৰচনা গাই শুনাচোন। আহা সোনকালে দেৰি নকৰিবি, সোনকালে আহ। বোলা নাহ কিয়? আহ তই মোক আজি এখন গৰুৰ ওপৰত ৰচনা গাই শুনাচোন, পাৰিবিনে বাৰু বোলা? গৰুটো আমাৰ ঘৰতেই আছে আৰু গৰুৰ বিষয়ে মই আজি চবকে গাই শুনাম আৰু মই এই ক্লাছটোৰ ভিতৰতে প্ৰথম হৈ দেখুৱাই দিম আজি যে ভোলাই 1 নম্বৰ ৰচনা গাব পাৰে। নমস্কাৰ বন্ধুসকল, মোৰ নাম ভোলা, নামটো চুনাহি হোগা। আৰু আজি ছাৰে মোক যিটো বিষয়ৰ ওপৰত ৰচনা গাব দিছে সেই বিষয়টো হৈছে গৰু, আৰু এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় বিষয়। আৰু গৰু এবিধ পোহনীয়া জন্তু, আৰু গৰুটো চবৰ ঘৰতে আছেই, আৰু গৰু যাৰ ঘৰত গৰু নাই তাৰ ঘৰত চৰু নাই। আৰু গৰুৰ কেইবাটাও উপকাৰ আছে, আৰু সেই কেইবাটাও উপকাৰৰ বিষয়ে মই বহলাই কম। আৰু প্ৰথমে ক'বলৈ লৈছো মাইকী গৰু অৰ্থাৎ গাই গৰুৰ বিষয়ে। আৰু সেই মাইকী গৰুৰ পৰাই বিভিন্ন প্ৰজাতিৰ গৰুৰ আবিৰ্ভাৱ হয় অৰ্থাৎ সৃষ্টি হয়। এই বোলা ৰচনা তই এইটো কি সুৰ লগাইছ? এই ছাৰ, এইটো মোৰ ষ্টাইল হয়, ভোলাৰ ষ্টাইল। হ'ব ৰচনা সোনকালে গা। মই ক'ত আছিলো? মাইকী গৰুৰ পৰাই সেই বিভিন্ন প্ৰজাতিৰ গৰুৰ সৃষ্টি হয়, আৰু সেই মাইকী গৰুৱে গাখীৰ উলিয়ায়, আৰু সেই গাখীৰ আমি খোৱাৰ লগতে তাক বিভিন্ন বস্তু আমি তৈয়াৰ কৰিব পাৰোঁ তাৰ পৰা। আৰু সেই বস্তুবিলাকৰ ভিতৰত হৈছে দৈ, ক্ৰীম, মাখন, ঘি আমি বনাই খাব পাৰোঁ আৰু বিক্ৰী কৰিব পাৰোঁ। আৰু সেই গাই গৰুৰ পৰা লোৱা পনীয়া গাখীৰটো যে, আৰু সেই গাখীৰটো মানুহে নিজৰ ঘৰত খোৱাৰ লগতে সেই গাখীৰটো বিক্ৰীও কৰে। আৰু সেই বিক্ৰী কৰা গাখীৰত আপোনাৰ যেনিবা 1 লিটাৰ গাখীৰ থাকিলে, আৰু সেই 1 লিটাৰ গাখীৰতে তাত 1 লিটাৰ গাখীৰ পোৱা নাযায়, আধা লিটাৰ পানীও পোৱা যায়। আৰু ছাৰ, আজিকালি অকল গাখীৰ বুলিয়ে নহয়, চব বস্তুৱে ভেজাল হ'ল আজিকালি, চব বস্তু ভেজাল। মাত্ৰ এই ঠাণ্ডা পানী যে আমি খাওঁ সেইকণো বোলে চব বস্তু ভেজাল, একদম ভেজাল। আৰু আজিকালি মানুহে এটাই কথা চিন্তা কৰি থাকে যে আনক ঠগি নিজে কেনেকে খাওঁ। কিন্তু মানুহে এটা কথা জনা উচিত, কিন্তু আনক ঠগা নাই, নিজেই নিজক ঠগি আছে ছাৰ, নিজেই নিজক ঠগি আছে। গৰুৰ বিষয়ে আৰু ক'ব লগা থাকিল, কিন্তু সময় কৰি লক্ষ্য মই আজি ৰচনা ইয়াতে পৰিসমাপ্তি ঘটাইছো। ধন্যবাদ। বাহ বোলা, বহুত ধুনীয়া ৰচনা গালি দেই তই, বহুত ধুনীয়া ৰচনা গালি। তই যি কথা কৈছ নহয় একদম সঁচা কথা কৈছ, একদম সঁচা কথা। বন্ধু পাৰি আমাৰ নাম ৰচন কৰি আহিব। হ'ব এতিয়া তহঁতি আৰু ঘৰ হৈ যাগে, আৰু আজিলৈ ক্লাছ ইমানতে সমাপ্ত হ'ল দেই। অ'কে ছাৰ।